মা, তুমি আজি কাম কৰিবলৈ নোযোৱা নেকি? নাই ৰংমন, আজি মই কামলৈ যাব নোৱাৰিমেই চাগে। গাটো বৰ বেছি ভাল নহয়। আজি নহ'লে তয়ে কামলৈ গুচি যা আৰু মালিকক মোৰ বেমাৰৰ কথা কবি। হ'ব মা। কি হ'ল ৰংমন, আজি তোৰ মাৰাই কামলৈ নাহে নেকি? নাই খুৰা, আজি মা আহিব নোৱাৰে। মাৰ গাটো বৰ বেছি ভাল নহয়, সেইবাবে ময়ে কামলৈ আহিছোঁ। আপুনি মোকেই কওক, কি কাম কৰিব লাগিব? প্ৰথমতে তই ছাগলীকেইটা চৰাবলৈ লৈ যা। তাৰ পৰা আহি গৰুকেইটাক অলপ চোৱা চিতা কৰিবি আৰু লগতে খেৰ আৰু দানা দিবি। হ'ব খুৰা, মই প্ৰথমতে ছাগলীকেইটা চৰাবলৈ পাহাৰলৈ লৈ যাওঁ। আৰে, এইটো ছাগলীৰচোন বেমাৰ হৈছে। আৰে খুৰা, আপোনাৰ এটা ছাগলীৰচোন বেমাৰ হৈছে। ডক্তৰ মাতিব লাগিছিল নহয়। তই মোক শিকাব নালাগে মই কি কৰিম। ছাগলীটো এনেও আগৰ পৰাই বেমাৰীয়ে হৈ থাকে, গতিকে বেপাৰী পালে মই সেই ছাগলীটো বিকি দিম। তই এতিয়া বাকীকেইটা ছাগলী চৰাবলৈ লৈ যা। মই এই ছাগলীটোক যেনে তেনে বচাবই লাগিব। মই এতিয়া ঘৰলৈ যাওঁগৈ। আৰে কি হ'লো ৰংমন, তই আজি মনটো মাৰি আছ যে, কিবা হৈছে নেকি? মা, মালিকৰ বেমাৰী ছাগলীটো যদি মই আনিব পাৰিলোহেঁতেন। আৰে ৰংমন, সেইটো মালিকৰ ছাগলী হয়, সেইটো আমাক আনিবলৈ কিয় দিব? আৰু আমাৰ হাততো পইচাও নাই। মা, ময়ো ছাগলীটো ফ্ৰীতে ল'ম বুলি ভবা নাই নহয়। মই ছমাহমান মালিকৰ তাত এনেই কাম কৰি দিম, তেতিয়াতো তেওঁ মোক ছাগলীটো দিব। এতিয়া মই মালিকৰ তাতে যাওঁগৈ। মালিক, মই আপোনাৰ তাত ছমাহমান এনেই কাম কৰি দিম, আপুনি মোক আপোনাৰ বেমাৰী ছাগলীটো দি দিয়ক। এনেই কৰিলেতো মোৰেই লাভ হ'ব। ই ছমাহমান এনেই কাম কৰি দিব আৰু সেই ছাগলীটোত এনেও মই বেছি দাম নাপালোহেঁতেন। মই ইয়াক ছাগলীটো দি দিয়াই ভাল হ'ব। ঠিক আছে, মোৰ বেমাৰী ছাগলীটো তই লৈ যা। হ'ব খুৰা, মই এতিয়া ছাগলীটো লৈ যাওঁগৈ। মৰমৰ ছাগলী, আজিৰ পৰা মই তোমাক ৰাণী বুলি মাতিম। ব'লা এতিয়া আমাৰ ঘৰলৈ। আৰে মা, চোৱাচোন, আমাৰ মৰমৰ ৰাণীয়ে ঘাঁহো খাব ধৰিছে আৰু তাই এতিয়া সম্পূৰ্ণ সুস্থ হৈ গৈছে। তই ঠিকেই কৈছ ৰংমন, এতিয়া আৰু আমাৰ ৰাণী বেমাৰী হৈ থকা নাই। মা, লাহে লাহে আমাৰ ৰাণীয়ে বহুত গাখীৰো দিব ধৰিছে। তই ৰাণীক ইমান লালন পালন কৰ, তাই গাখীৰ নিদিবনে? বাৰু, অ' মা, এতিয়া মই ৰাণীক অলপ ফুৰাই আনো। ঠিক আছে, যা। আৰে, এইটোচোন মোৰ ছাগলীটোৱেই হয়। মই ইয়াক ছাগলীটো দিওঁতে এই ছাগলীটোতো বহুত অসুস্থ আছিল, এতিয়া ইমান সুস্থ কেনেকৈ হৈ গ'ল? আৰে ঐ ৰংমন, এতিয়া মোৰ ছাগলীটো কেনে আছে? আৰে খুৰা, আপুনি ছাগলী বুলি নামাতিব দেই, ৰাণী বুলি মাতিব। আৰু এতিয়া আমাৰ ৰাণী সম্পূৰ্ণ সুস্থ হৈ গৈছে আৰু গাখীৰো দিব লৈছে। আৰে, এই ছাগলীটোতো সম্পূৰ্ণ সুস্থ হৈ গৈছে। মই ইয়াক ছাগলীটো এনেই দিছিলোঁ, ইটো তাৰ বিনিময়ত অলপ চলপ কামহে কৰি দিছিল। মই এইটো ছাগলী যদি এটা ভাল গ্ৰাহকৰ তাত বেচো নহয়, বহুত দাম পাম। মই ইয়াৰ ঘৰলৈ গৈ ছাগলীটো লৈ আহিব লাগিব। আৰে অ' মালতী, মালতী, ওলাই আহ। কি হ'ল মালিক? মোক মোৰ ছাগলীটো ঘূৰাই লাগে। কিন্তু মালিক, আপুনিতো ছাগলীটো ৰংমনে ছমাহ এনেই কাম কৰি দিয়াৰ বিনিময়তহে দিছিল। আৰু সেইমতে ৰংমনেচোন আপোনাৰ তাত ছমাহ দৰমহা নোলোৱাকৈ কাম কৰি দিলে। বিনিময়ত অলপ চলপ কাম কৰি দিয়াটো বেলেগ কথা, কিন্তু এতিয়া মোক ছাগলীটো ঘূৰাই লাগে। যদি ছাগলীটো ঘূৰাই নিদিয়, তেনেহ'লে মোক 10,000 টকা দিব লাগিব। মা, মই ৰাণীক ফুৰাই আহি গ'লো। ৰংমন, আমাৰ ঘৰলৈ আজি মালিক আহিছিল আৰু মালিকক হেনো ছাগলীটো ঘূৰাই লাগিব, আৰু ছাগলীটো ঘূৰাই দিব নোৱাৰিলে 10,000 টকা দিব লাগিব। মা, তুমিতো জানাই মই ৰাণীক এৰি থাকিব নোৱাৰো, কিন্তু অহাকালি মালিকে আহি মোৰ ৰাণীক লৈ যাব আৰু কোনোবা গ্ৰাহকৰ তাত বেচি দিব। আৰু মোৰ তাতে ইমান পইচাও নাই যে মই মালিকক 10,000 টকা দিব পাৰিম। ৰংমন, মালিকক আমি ৰাণীক দিবই লাগিব। ৰাণী, আজি গোটেই ৰাতিটো মই তোমাৰ লগতেই থাকিম। কি হ'ল ৰাণী, তুমি ইমানকৈ কিয় চিঞৰি আছা? আৰে কি? ৰাণী
মুখেৰে সোণৰ মুদ্ৰা উলিয়াই আছে। মা মা সোনকালে এইফালে আহা। কি হলো ৰংমন? আৰে আমাৰ ৰাণীয়েচোন নিজৰ মুখেৰে সোণৰ মুদ্ৰা উলিয়াব ধৰিছে। আৰে বাহ, ইয়াতচোন সোণৰ মুদ্ৰা বহুত কেইটা আহি গ'ল। ৰংমন, মই এজনী যাদুকৰী ছাগলী হয় আৰু মই তোমাৰ সকলো কথা বুজি পাওঁ। তুমি মোৰ বহুত লালন পালন কৰিলা, তাৰ ফলস্বৰূপে মই তোমাক ইমানবোৰ সোণৰ মুদ্ৰা দিছো। এতিয়া আৰু মই তোমাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। ৰাণী, তুমি আৰু মোৰ পৰা কেতিয়াও দূৰত নোযোৱা। এতিয়া সকলো সমস্যাৰ সমাধান হৈ গ'ল। মই ৰাতিপুৱাই 10,000 টকা মালিকৰ হাতত দি থৈ আহিমগৈ। মালিক, লওক 10,000 টকা। এতিয়া আৰু আপুনি মোৰ ছাগলীটো উভতাই নাপায়। আচৰিত, সিহঁতে এদিনতে 10,000 টকা ক'ৰ পৰা যোগাৰ কৰিলে? মালিক, মই এতিয়া ঘৰলৈ যাওঁগৈ। মালিক, মই এটা তাজা খবৰ পাইছো। আপুনি যে ইহঁতক বেমাৰী ছাগলীটো দিছিলে, সেইটো হেনো যাদুকৰী ছাগলী। সেইটোৰ মুখেৰে সোণৰ মুদ্ৰা ওলাই, তাৰ পৰাই আপোনাক ইমানবোৰ পইচা দিব পাৰিছে। আচ্ছা, সেইবাবে ইহঁতে আজি গপচত আহি 10,000 টকা মোক দি থৈ গৈছে। মই এতিয়া ইহঁতৰ পৰা মোৰ ছাগলীটো উভতাই আনিম। চাওঁ নহয় কোনে মোক ৰখায়। ঐ, ওলাই আহ মালতী, ৰংমন ওলাই আহ আৰু মোৰ ছাগলীটো উভতাই দে। মালিক, আপুনি এইবোৰ কি কথা কৈছে? আপোনাকতো আমি 10,000 টকা দি আহিছো। কৃপা কৰি আমাৰ লগত তেনেকুৱা নকৰিব। ছাগলীটো এৰি দিয়ক। খুৰা, মই মোৰ ৰাণীক আপোনাক লৈ যাবলৈ নিদিওঁ। মই মোৰ ৰাণীক কাকোৱে লৈ যাবলৈ নিদিওঁ। তহঁতি ক'লেই হ'বনে? এইটো মোৰ ছাগলী আছিল আৰু মোৰ ছাগলীটোৰ বাবেই তহঁতৰ ওচৰত আজি ইমানবোৰ পইচা আছে। আৰে এয়া কি? মোৰ ৰাণীচোন দেৱীলৈ পৰিণত হৈ গ'ল। বদমাছ মালিক, তই মোক কলৈকো লৈ যাব নোৱাৰ। মই কেৱল ৰংমনৰ ওচৰত থাকিম, কাৰণ তই লোভীয়া আৰু তই যদি মোৰ লালন পালন কৰিলিহেঁতেন, তোকো মই সোণৰ মুদ্ৰা দিলোহেঁতেন। কিন্তু তইতো মোক কেৱল বেচিব খুজিছিলি। মালিক, তই বহুত লোভীয়া হয়, সেইবাবে তই সোণৰ মুদ্ৰা নাপালি। আৰু মই এই পৃথিৱীলৈ মানুহৰ পৰীক্ষা ল'বলৈ আহিছিলো, আৰু এই পৰীক্ষাত ৰংমনে সফল হ'ল। গতিকে ৰংমন, মোৰ আৰু এই পৃথিৱীত কাম নাই। মই নিজৰ স্বৰ্গলৈ উভতি যাওঁ। ৰংমন, তুমি তোমাৰ মাৰ লগত সদায় সুখী হৈ থাকা। মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। মই যদি সেই ছাগলীটো লালন পালন কৰিলোহেঁতেন, তেনেহ'লে ময়ো আজি সোণৰ মুদ্ৰা পালোহেঁতেন। এই মোৰ মূৰ্খামিৰ কাৰণে এইবোৰ হ'ল। মই এতিয়া ঘৰলৈকে যাওঁগৈ। ৰংমন, ঘৰৰ ভিতৰলৈকে আহ। ব'লা মা।